ৰাস্তাটো যোনফালেদি তিতাবৰ যোৱা হয়। আমাৰ ঘৰ এই ৰাস্তাটো আকৌ অলপ বৰষুণ দিলেই পূৰা বোকা বোকা হৈ যায় দেই। এতিয়াও হৈ আছে, ৰ'দটো দিয়াৰ কাৰণে বাৰু অলপ কমিছেই, তথাপিও একদম পূৰা এয়া বোকা বোকা। আপোনালোকে দেখি আছে পিছফালে এইবোৰ কিহৰ লাইট আৰু কিহৰ এইবোৰ লাইট হয় নাই, কিন্তু এই লাইটটো কেলৈ লগাইছোঁ যে এতিয়া আমি ইয়াত ফটো শ্বুট কৰিম, মানে ফটো ক্লিক কৰিম নিজৰ আৰু নিজেই মোবাইলতে কৰিম। কেনেকুৱা হয় এনেকৈ ছাইডত দি দিম, ক'ৰবাত পিছত অকণমান পিছত দি দিম, কেনেকুৱা হয় এইবোৰ ভণ্টিৰ আইডিয়া। প্ৰথম কিবা কাপোৰ এখন লগাই লৈছে ধুনীয়াকৈ বগাকৈ, তাৰপিছত দি দিছে লাইট, এইবোৰ লাইট এনেকৈ দি দিছে। তো এতিয়া আমি ফটো মাৰিম, তাৰপিছত আপোনালোকক মই দেখাই আছোঁ। তাৰপিছত ফটো চটো মাৰি আমি অকণমান দেৰিকৈ যাম ফুৰিবলৈ, মানে অকণমান ৰাস্তা ওলাই যাম, তেতিয়াও মই আপোনালোকক দেখাই যাম। এইবোৰ সস্তীয়া ফটোশ্বুট আমাৰ। ৰাস্তাফালেকে সেইফালে মানে বহুত ধুনীয়া ধুনীয়া মানে পথাৰ এখন ধুনীয়াকৈ মথাউৰি নিচিনা এটা আছে, সেইফালেদি যাব পাৰি, বহুত ধুনীয়া লাগে গৈ। মানে চবফালে মানে হেৰি আছে যে পথাৰ, সেইফালে কাৰণে গৈ মানে ভাল পাওঁ, যাওঁ সদায় ওলাই আহোঁ সেইটো টাইমত। আচলতে ক'তো যাব নোৱাৰি যে, সেইকাৰণে এনেকৈ ওলাই আহোঁ আৰু ৰাস্তাত অকণমান আৰু দৌৰিম মানে এনেই আৰু একেবি কৰিম বা একদম সূৰ্য পোহৰ পৰিলে দিছে এইটো টাইমত আহি সঁচাকৈ বিৰাট ভাল লাগে। একদম সূৰ্য পোহৰ পৰি থাকে, চাব দেখিছেনে ইমান ধুনীয়া লাগিছে। এই টাইমত ওলাই আহি সঁচাকৈ মানে বিৰাট ভাল লাগে। চবফালে এয়া চাওকচোন, চবফালে ইমান ধুনীয়া ধুনীয়া পানী পথাৰ ন, সেইকাৰণে গাঁওবিলাকৰ মানে সেইকাৰণে গাঁও বোলা বস্তুটো ভাল লাগে আচলতে। ক'ৰবাত ওলাই যাব পাৰি, এনেকৈ ওলাই পেলাই আহিব পাৰি। লগত দুজনী আহি আছিলে, ভণ্টি আৰু ভণ্টিৰ লগৰ আমাৰ ঘৰৰ ওচৰৰে, তাহাঁত দুজনী একদম দৌৰি দৌৰি গৈ ক'ৰবাৰ পালেগৈ। মই খোজকাঢ়ি থাকোঁতেই গ'ল আৰু বোলক তেতিয়াহ'লে গৈ থাকোঁ এনেকৈ। বাপৰে ইমান ধুনীয়া লাগিছে, দেখিছেনে বাৰু কিমান ধুনীয়া লাগিছে। এই তোমাৰ ঘৰৰ ৰাস্তাটো এইফালে দিয়ে যায় আৰু কোনোবা ফালে নেদেখাওঁ দিয়ক, আপোনালোকক কেতিয়াবা পিছত দেখাম। সেইকেইজনী চাওক, সেইকেইজনী একদম বুঢ়া। এতিয়া সেই আলিটোৱেদি মই যাম, এতিয়া মই একদম ভাল লাগে ন গৈ, সেইকাৰণে ময়ো যাম। ইমান মহে কামুৰিলে পায় বা গৈ পিনে বৰ ভাল লাগিব পায়, ব'লক যাওঁ একেলগে। এয়া পানী ওলাইছে চাওকচোন, ইমান ধুনীয়া লাগিছে ন। আচলতে এইটো পাৰৰ পৰা সেইটো পাৰলৈ এনেকৈ পানীটো গুচি আহিছে। ব'লক তেতিয়াহ'লে খোজকাঢ়ি গৈ থাকোঁ, আপোনালোককো নি থাকোঁ, গৈ থাকোঁ ন এনেকৈ ধুনীয়াকৈ খোজকাঢ়ি গৈ থাকোঁ। তাহাঁতি ক'ৰবাৰ পালেগৈ, মই ক'ৰবাতে থাকিলোঁ। সেইকেইজনী দেখিছেনে জানো পাই, বহুত দূৰত আছে। ব'লক তেতিয়াহ'লে আমি গৈ থাকোঁ। আমাৰ ইয়াত বহুত দিন আচলতে কাৰেণ্ট নাছিলে, মানে 5 দিন মানে নাছিলে, সেইকাৰণে ব্লগটো দিব পৰা নাছিলোঁ। এইখিনিত চাহ আছে অকণমান পাই, ব্লগ দিব পৰা নাছিলোঁ। আজি পাৰিছোঁ, সেইকাৰণে একদম পূৰা দেখাই দিছোঁ আৰু ক'ত ক'ত কি কি কৰি ফুৰিছোঁ আমি। বা ধুনীয়া লাগিছে দেখিবলৈ, বৰ ধুনীয়া লাগিছে পাই। অথনি যে দেখাইছিলোঁ ৰাস্তাটো তিতাবৰ যায় বুলি কৈছিলোঁ, এইখিনিতে এইটো ইমান ধৰিব নাই পৰা আপোনালোকে, আচলতে নোৱাৰিব। এইখন হৈছে আমাৰ, দেখিছেনে জানো বা নেদেখে ইয়াৰ পৰা। আমি গৈ থাকোঁ, ঘূৰি দিলোঁ। তাহাঁত দুজনী আহি আছে, এইকেইজনী ওলাবলৈ মনা কৰিছিলে মোক, কেমেৰা নোলাওঁ বুলি কৈছিলে, কিন্তু মই উলিয়াই দিছোঁ। অকণমানকৈ ওলালে একো নহয় ন বাৰু। মই এতিয়া আন্ধাৰ দেখিব, একেবাৰে ৰাস্তা উঠি লওঁগৈ ব'লক, তেতিয়া মই কৰিম। আমাক দেখি আৰু এগৰাকী আহি আছে ধুনীয়াকৈ, কৈছে মোক কেলৈ নকলি তহঁতি কেলৈ গ'লিগৈ, মোক কেলৈ নকলি। সেইকেইজনী চাওক, সেইকেইজনী কেতিয়াও নোলায় ভিডিঅ'ত দেই। এয়া হৈছে আমাৰ ছোৱালী, এইভাগো আছে এটা ইউটিউব একাউণ্ট, তাইও ব্লগেই দিয়ে।
কৰি আজি আচলতে আমাৰ লাখখন ভাল আছিলে ওলাই অহা দিনাখনে ইমান ধুনীয়াকৈ সূৰ্যটো মানে সূৰ্য বেলি ডুবিবৰ হৈছে মানে ভাল লাগিছে আহি পিনে মই বাকী ৰাস্তাত দেখাই আছোঁ বোলো মোৰ এটা মানে ব্লগ আছে দৰ্শনাৰ পৰা চাব হা আৰু প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে আজিকালি পোৱালিবিলাকৰো থাকে আৰু ন আপোনালোকক যে কৈছিলোঁ ফটো আমি অথনি ফটোশ্বুট কৰিছিলোঁ মানে এনেই ঘৰতে যে কৰিছিলোঁ বুলি কৈছিলোঁ সেইখিনি আপোনালোক এনেই আগত দি দিছোঁ মানে সেইখিনি এনেই দিছোঁ আৰু ইমান এটা ভাল নহ'ল আৰু এই আমি মানে DSLR মানে কেমেৰা থাকিলে ভাল হয় কিন্তু আমাৰ নাই যে এনেকৈ কৰিছিলোঁ ৰাস্তাটোত মাৰিলোঁ ফটো ভণ্টি অহাতে সেইখিনি ফটো মাৰিছিলে ৰাস্তাটোত মানে ভিডিঅ' কৰিব দুজনীটো নোলায় সেইকাৰণে আগে গুচি গৈছে আমি এই ওলাই বাৰু কাৰণ এইভাগৰ নিজৰ ইউটিউব একাউণ্ট আছে যে সেইকাৰণে মানে তাই ওলোৱাটোত চকলে পাইছে ৰাস্তাটোত অলপ এনেই ওলাই আহিছোঁ এতিয়া ঘৰলৈ যামগৈ আৰু বাপৰে কিমান ধুনীয়া ইমান ধুনীয়া লাগিছে দেখিবলৈ আজি আমাৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ বেছি আমাৰ ফটো মনত চব ছোৱালীকেইজনী এনেই কেমেৰাত নোলায় কিন্তু এনেকৈ আকৌ দিলে আকৌ বৰ আৰু ভিডিঅ'টো চাবৰ বাবে বহুত ধন্যবাদ থেংক ইউ